নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল BSTTৰ অন্য এটি নতুন ভিডিঅ'লৈ। কেনে আছে আপোনালোক? নিশ্চয় ভালেই আছে, মোৰো ভালেই। বন্ধু বান্ধৱীসকল, থাম্বনেইলটো চাই নিশ্চয় গম পাইছেই আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। হয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাম চাদৰৰ পতি কেনেকৈ লগায়। বন্ধু বান্ধৱীসকল, তাৰ আগতে আপোনালোকক মোৰ এটি সৰু ৰিকুৱেষ্ট, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ একদম নাপাহৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, ব'লক যাওঁ ভিডিঅ'টোৰ মাজলৈ। বন্ধু বান্ধৱীসকল, প্ৰথমতে মই এই 3টা পতি কাটি লৈছোঁ। মই মোৰ সুবিধাৰ কাৰণে 3টা কাটি লৈছোঁ। এই 3টা জইন কৰিহে মই চাদৰখনৰ বাকী 3টা পতি কাটি এইটো ছাইডত লগাম। আপোনালোকে আপোনালোকৰ সুবিধাৰ মতে গোটেইকেইটা পতি একেলগতে কাটি জইন কৰিও ল'ব পাৰে, সেয়া আপোনালোকৰ কথা। এয়া চাওক, মই পতিকেইটা জইন কৰিবলৈ লৈছোঁ। পতিকেইটাৰ যি দুটা ভাল ছাইড আছে ফুলৰ, সেই দুটা ভালদৰে মিলাই লৈ ভিডিঅ'টো দেখুওৱাৰ ধৰণে চাওক, ভালদৰে মিলাই ল'ব। তাৰপিছত মই এতিয়া 2টা পতি জইন কৰি ল'ম। এয়া মই লক কৰি লৈছোঁ। প্ৰথমতে চিলাইটো লক নকৰিলে হলকি যোৱাৰ চান্স থাকে, আপোনালোকেও কৰি ল'ব। এয়া মোৰ 2টা পতি জইন লগোৱা হৈ গৈছে। ঠিক আগৰ দৰেই মই ইটো পতিও জইন লগাই ল'ম। জইন কৰি লৈছোঁ মই এই 3টা পতি। চাওক আপোনালোকে, সেইটো জইন কৰিম এতিয়া। তিনিওটা পতি মই জইন কৰি লৈছোঁ। হৈ গৈছে মোৰ 3টা পতি জইন লগোৱা। মই এতিয়া চাদৰখনত পতিকেইটা লগাবলৈ লৈছোঁ। আপোনালোকে চাই যাব ভালদৰে, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ। প্ৰথমতে মই পতিটোৰ আগটো অলপ হেৰি কৰি লৈছোঁ, ভাঁজ কৰি লৈছোঁ। আগটো অলপ মুকুটুৱাই ল'লে দেখিবলৈ শুৱনি হয় আৰু মজবুত হয় অলপ। ভিডিঅ'টো দেখুওৱাৰ ধৰণে আপোনালোকে কৰি ল'ব। দুয়োটা ফালে মই দেখিছে নহয় আপোনালোকে কেনেকৈ দুয়োটা ফালে মুকুটুৱাই লৈছোঁ। এই ধৰণে আপোনালোকে মুকুটুৱাই ল'ব। মই এতিয়া চাদৰখন চিলাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব। স্কিপ কৰিলে বুজিবত অলপ অসুবিধা হ'ব। চিলাইটোৰ প্ৰথমতে মই লক কৰি লৈছোঁ। এই ধৰণেই পতিটো অলপ মুকুটাই চাদৰখনৰ লগত সমানকৈ পাৰি একেবাৰে কাষে কাষে চিলাই গ'লেই হৈ যাব। বন্ধু বান্ধৱীসকল, চাদৰত পতি লগোৱা আৰু এটা পদ্ধতি আছে। আপোনালোকে যদি জানিব বিচাৰে বা শিকিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাবচোন। মই আপোনালোকক ভিডিঅ' বনাই আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। যিসকলে নতুনকৈ শিকিব তেওঁলোকৰ কাৰণে এই পদ্ধতিটোৱে আটাইতকৈ সহজ পদ্ধতি। চাই যাওক ভিডিঅ'টো ভালদৰে, অলপ স্কিপ নকৰিব।
বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজতে আপোনালোকলৈ মোৰ এটি সৰু অনুৰোধ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। এয়া চাওক, মই যিটো পতি আপোনালোকক লগাই দেখুৱাব বিচাৰিছিলোঁ সেই পতিটোৰ এটা ফাল মোৰ চিলাই শেষ হ'বলৈ হৈছেই, প্ৰায় শেষ হৈছেগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব ভালদৰে। ইটোৰ আগত মই ফুলটোৰ পৰা যিহেতু লগাইছিলোঁ সেয়েহে মই এইটো আগতো ফুলটোতেই শেষ কৰিম। সেয়েহে মই ফুলটোৰ পৰা অকণমান আগবঢ়াই ৰাখি কেঁচেৰে কাটি দিছোঁ আৰু আগবাঢ়ি থকা অংশখিনি ফুলটোৰ লগত সমান কৰি মুকুতাই চাদৰখনৰ লগত পাৰি সমানকৈ মিলাই লৈ এতিয়া মই চিলাই যাম। আপোনালোকে ভালদৰে চাই যাব। এয়া মোৰ হৈ গৈছে চিলাই, লগ কৰি দিছোঁ মই চিলাইটো আকৌ। এতিয়া মই পতিটোৰ ইটো ছাইড চিলাব লৈছোঁ। আপোনালোকে ভালদৰে চাই ল'ব। ভিডিঅ'টো দেখুওৱাৰ ধৰণে মই অকণমান এইফালেও মুকুতাই লৈছোঁ। মুকুতাই ল'লে সূতাবোৰ ওলাই নাযায়। একেবাৰে সহজ পদ্ধতি এইটো, চকুৰে দেখি শিকিব পৰা। চাই যাব আপোনালোকে ভালদৰে ভিডিঅ'টো। একদম সমানকৈ চাদৰখনৰ লগত মিলাই ল'ব দেই। চাদৰখনৰ লগত ভালকৈ যদি আপোনালোকে মিলাই নলয় তেতিয়াহ'লে চাদৰখন ওফন্দি থকাৰ সম্ভাৱনা থাকে আৰু বাঢ়ি থকা সূতাবোৰ আপোনালোকে কাটি দিব, নহ'লে দেখিবলৈ বেয়া লাগে। একদম মিলাই ল'ব ধুনীয়াকৈ চাদৰখনৰ লগত। যদি ভালদৰে মিলাই নলয় এনেকৈ তেতিয়া চাদৰখন দেখিবলৈ বৰ অশুৱনি হয়, ফুলি থকা নিচিনা হয় পাছফালটো, আৰু কিবা বেকা বেকি ষ্টাইল হৈ যায়। ভালদৰে মিলাই ল'ব, সমান কৰি ল'ব চাদৰখনৰ লগত। এনেকৈ মুটুকুৱাই চিলাই যাব। এয়া মোৰ চাদৰখনৰ সম্পূৰ্ণ এটা পতি লগাই হ'বলৈ হৈছে। আপোনালোকে শেষৰখিনি মন দি চাব। খুব ধুনীয়াকৈ মিলাই ল'ব দেই, নহ'লে দেখিবলৈ বেয়া লাগে। এনেকৈ সমানকৈ চিলাই যাব। লাষ্টৰখিনি অকণমান মনোযোগ দি চাব। কেনেধৰণে কৰিছোঁ মই চাই যাওক।
শেষৰখিনি অকণমান মন কৰিবলগীয়া কথা আপোনালোকে আগটোৰ প্ৰথমৰ পৰা যোনডোখৰ পৰা চাদৰখনৰ লগাই পতিটো সেইডোখৰতে শেষ কৰিব দেই, নহ'লে আগাগুৰিয়া হৈ থাকিলে দেখিবলৈ বেয়া লাগে। এয়া মোৰ সম্পূৰ্ণকৈ হৈ গৈছে, আপোনালোকক দেখাম মই, অলপ ৰ'ব। এয়া মই আপোনালোকক দেখাইছোঁ, ধুনীয়াকৈ দেখাই দিছোঁ। চাওক আপোনালোকে বাঢ়ি থকা সূতাবোৰ আপোনালোকে কাটি দিব, কৈছোঁৱেই মই আগত আপোনালোকক, নহ'লে দেখিবলৈ বেয়া লাগে। এয়া চাওক কিমান মিহি হৈছে চাদৰখন, খুব সুন্দৰ হৈছে। ভালদৰে চাওক আপোনালোকে, এইফালেও দেখাই দিছোঁ মই, অলপো কোচ খোৱা নাই, খুব মিহি হৈছে চাদৰখন। চাওক ভালদৰে, দেখিছে নহয়? বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ইয়াৰ পৰাই মই নীতিয়ে ল'ব লাগিব বিদায়। নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক। বাই বাই।